Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকক এইটো ভিডিঅ'ত জনাম যে 2022 চনৰ জুলাই মাহত অৰ্থাৎ যোৱা মাহত ভাৰতৰ টপ সেলিং কাৰ কোম্পানীসমূহৰ বিষয়ে আৰু কোনটো কোম্পানীয়ে কিমান গাড়ী বিক্ৰী কৰিলে এই সকলোখিনি তথ্য আপোনালোকক দিম। 14 নম্বৰ পজিচনত আহিছে চিট্ৰইন। এই কোম্পানীটোৱে জুলাই মাহত মুঠ বিক্ৰী কৰিছে 575 ইউনিটছ গাড়ী। আজি অলপ দিনৰ আগতেই চিট্ৰইনে C3 গাড়ীখন ভাৰতত নতুনকৈ লঞ্চ কৰিছে। বৰ্তমান চিট্ৰইনৰ মাত্ৰ দুখন গাড়ীহে মাৰ্কেটত দেখিবলৈ পোৱা যায়, চিট্ৰইন C3 আৰু চিট্ৰইন C5 এয়াৰক্ৰছ। 13 নম্বৰ পজিচনত আহিছে জিপ কোম্পানী। জিপ কোম্পানীয়ে জুলাই মাহত মুঠ গাড়ী বিক্ৰী কৰিছে 1150খন গাড়ী। জিপ কোম্পানীয়ে নতুনকৈ জিপ মেৰিডিয়ানখন ভাৰতত লঞ্চ কৰিছে, যদিও এই গাড়ীখনে বৰ বেছি মাৰ্কেট দখল কৰিব পৰা নাই। 12 নম্বৰ পজিচনত আহিছে ভক্সৱাগন। জুলাই মাহত এই কোম্পানীটোৱে ভাৰতত মুঠ গাড়ী বিক্ৰী কৰিছে 2915খন গাড়ী। যদি আমি জুন মাহৰ হিচাপটো চাওঁ তেন্তে জুন মাহত এই কোম্পানীটোৱে 3315খন গাড়ী বিক্ৰী কৰিছিল সমগ্ৰ ভাৰতত। সেই হিচাপত জুলাই মাহত এই কোম্পানীটোৰ চেলছ বহুত বেছি ডাউন হৈছে। 11 নম্বৰ পজিচনত আহিছে নিছান। এই কোম্পানীটোৱে জুলাই মাহত ভাৰতত মুঠ গাড়ী বিক্ৰী কৰিছে 3667খন গাড়ী। নিছান কোম্পানীৰ অকল এখন গাড়ীয়ে মানুহে বেছি পচন্দ কৰে আৰু সেইখন হ'ল নিছান মেগনাইট। 10 নম্বৰ পজিচনত আহিছে MG। জুলাই মাহত এই কোম্পানীটোৱে মুঠ গাড়ী বিক্ৰী কৰিছে 4013খন। MG হেক্টৰ আৰু হেক্টৰ প্লাছ এই দুখন গাড়ী মানুহে বেছি পচন্দ কৰা দেখা যায় এই কোম্পানীটোৰ। 9 নম্বৰ পজিচনত আহিছে স্কোডা কোম্পানী। জুলাই মাহত এই কোম্পানীটোৱে ভাৰতত মুঠ গাড়ী বিক্ৰী কৰিছে 4447 ইউনিটছ গাড়ী। অসমত স্কোডাৰ গাড়ী খুব কম দেখা যায় ছাৰ্ভিচ চেণ্টাৰৰ অভাৱৰ কাৰণে। 8 নম্বৰ পজিচনত আহিছে হণ্ডা কোম্পানী। জুলাই মাহত এই কোম্পানীটোৱে মুঠ গাড়ী বিক্ৰী কৰিছে 6784 ইউনিটছ গাড়ী আৰু জুন মাহত হণ্ডাই 7834 ইউনিটছ গাড়ী বিক্ৰী কৰিছিল সমগ্ৰ ভাৰতত। আৰু সেই হিচাপত জুলাই মাহত 13.4% চেলছ ডাউন হৈছে হণ্ডা কোম্পানীৰ। 7 নম্বৰ পজিচনত আহিছে ৰেনাল্ট। জুলাই মাহত ভাৰতত এই কোম্পানীটোৱে মুঠ গাড়ী বিক্ৰী কৰিছে 7128খন গাড়ী। ৰেনাল্টৰ ডাষ্টাৰ এখন ভাল গাড়ী আছিল আৰু মানুহেও বহুত পচন্দ কৰিছিল এই গাড়ীখন, কিন্তু ৰেনাল্টে ডাষ্টাৰৰ কোনো নতুন ভাৰ্জন ইণ্ডিয়াত লঞ্চ নকৰিলে। 6 নম্বৰ পজিচনত আহিছে টয়োটা কোম্পানী। জুলাই মাহত ভাৰতত এই কোম্পানীটোৱে মুঠ গাড়ী বিক্ৰী কৰিছে 19693 ইউনিটছ গাড়ী আৰু জুন মাহত 16512 ইউনিটছ গাড়ী বিক্ৰী কৰিছিল টয়োটাই। সেই হিচাপত জুলাই মাহত 19.3%ৰ চেলছৰ গ্ৰ' হৈছে টয়োটা কোম্পানীৰ। ফৰচুনাৰ, ইনোভা, গ্লাঞ্জা আৰু আৰ্বান ক্ৰুজাৰৰ নিচিনা গাড়ীসমূহ মানুহে বেছি পচন্দ কৰা দেখা গৈছে এই কোম্পানীটোৰ। 5 নম্বৰ পজিচনত আহিছে কিয়া মটৰ্ছ। 22022খন গাড়ী বিক্ৰী কৰিছে জুলাই মাহত এই কোম্পানীটোৱে। আজি অলপতে কিয়াই কেৰেন্স লঞ্চ কৰিছে ইণ্ডিয়ান মাৰ্কেটত, যদিও মানুহে চেল্টছ আৰু ছনেটহে বেছি পচন্দ কৰা দেখা গৈছে। 4 নম্বৰ পজিচনত আহিছে আমাৰ ভাৰতীয় কোম্পানী মাহিন্দ্ৰা। জুলাই মাহত মাহিন্দ্ৰাই 27862খন গাড়ী বিক্ৰী কৰিছে সমগ্ৰ ভাৰতত। কাষ্টমাৰৰ ডিমাণ্ডৰ মতে মাহিন্দ্ৰাই গাড়ীৰ যোগান ধৰিব পৰা নাই আৰু ৱেইটিং পিৰিয়ড বহুত বেছি দেখা যায় মাহিন্দ্ৰাৰ গাড়ীসমূহত। 3 নম্বৰ পজিচনত আহিছে পুনৰ ভাৰতীয় কোম্পানী টাটা মটৰ্ছ। জুলাই মাহত টাটা কোম্পানীয়ে ভাৰতত মুঠ গাড়ী বিক্ৰী কৰিছে 47506খন গাড়ী, যিটো আজিলৈকে টাটা মটৰ্ছৰ মন্থ ৱাইজ আটাইতকৈ হাইষ্ট চেলছ হয়। বৰ্তমান টাটা মটৰ্ছৰ গাড়ীসমূহ মানুহে বেছি পচন্দ কৰা দেখা গৈছে। 2 নম্বৰ পজিচনত আহিছে হুণ্ডাই কোম্পানী। জুলাই মাহত মুঠ 50500 গাড়ী বিক্ৰী কৰিছে হুণ্ডাই কোম্পানীয়ে সমগ্ৰ ভাৰতত। আজি অলপ দিনৰ আগতে হুণ্ডাই নিজৰ প্ৰায় গাড়ীসমূহতে নতুন আপডেট কৰিছে আৰু কিছুমান মডেল ডিছকণ্টিনিউ কৰিছে আৰু কিছুমান নিউ মডেল ইণ্ডিয়াত লঞ্চ কৰাৰ কথা আছে। আৰু প্ৰত্যেকবাৰৰ নিচিনাই এইবাৰো ফাৰ্ষ্ট পজিচনত আহিছে মাৰুতি চুজুকি। জুলাই মাহত ভাৰতত মুঠ 1,42,850খন গাড়ী বিক্ৰী কৰিছে মাৰুতি চুজুকিয়ে। আজি অলপ দিনৰ আগতে নতুন ব্ৰেজাখনো লঞ্চ কৰিছে মাৰুতিয়ে আৰু ইয়াৰ উপৰিও নতুন গ্ৰেণ্ড ভিটাৰাখনো আনভিল কৰি দিলে মাৰুতি চুজুকিয়ে। অতি সোনকালে গ্ৰেণ্ড ভিটাৰৰ প্ৰাইচসমূহ মাৰুতি চুজুকিয়ে এনাউন্স কৰিব। তেন্তে আজিলৈ ইমানেই বন্ধুসকল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈ গাড়ী আৰু বাইকৰ বিষয়ে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।